আমাৰ পৰীক্ষাটো খুব ভাল হৈছে 9 লাখ ক্যান্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছে 5টা পৰীক্ষা মিলি আমাৰ 14 লাখ ক্যান্ডিডেট আৰু এটা পৰীক্ষাত 9.5 লাখ ক্যান্ডিডেট অৰ্থাৎ এজনেই 5টা পৰীক্ষাত অৱতীৰ্ণ হৈছে তেনে ধৰণে 14 লাখ আৰু মূৰ গন্তি হিচাপত ইউনিক আইডেন্টিটি হিচাপত 9,34,000 আমি এমাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল দিবলৈ চেষ্টা কৰিম আৰু পৰীক্ষাৰ বাবে আমি যি মাচুল লৈছিলোঁ যিসকল অনুতীৰ্ণ হ'ব তেওঁলোকক আমি মাচুলবিলাক উভতাই দিম অকল উত্তীৰ্ণসকলৰ মাচুলহে আমি ৰাখিম অনুতীৰ্ণসকলৰ মাচুল তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম যাতে তেওঁলোকৰ নোপোৱাসকলে কোনো ধৰণৰ মাচুলৰ নামত কোনো টকা খৰচ কৰিব নালাগে 14 লাখ ক্যান্ডিডেট কেনেকৈ হ'ল যদি পৰীক্ষা 5টা হয় এজন মানুহে 5টা পৰীক্ষাত এপিয়াৰ কৰিব নে কোনোবা এজনৰ যদি ডিগ্ৰী এমএ আছে তেওঁ 2টা গ্ৰেড 4 পৰীক্ষাটো এপিয়াৰ কৰিব যোৱাকালি 2টাটো এপিয়াৰ কৰিব 11 তাৰিখেও এপিয়াৰ কৰিব গতিকে এজন মানুহৰ কোৱালিফিকেশ্যন থাকিলে তেওঁটো 5টা পৰীক্ষাতে এপিয়াৰ কৰিব যদি মাথা গন্তি হিচাপত কৰে 9,36,000 ক্যান্ডিডেট যদি পৰীক্ষাৰ বহি হিচাপত গন্তি কৰে 14 লাখ বহি গতিকে ইমান সৰু কথা বিতৰ্ক কৰাৰ মইতো নাজানো যে কিহৰ কাৰণে নিবনুৱা ল'ৰাখিনিৰ মাথাটো আমি গৰম কৰি থাকিব লাগে এজন নিবনুৱা ল'ৰাই আগবেলাও পৰীক্ষা দিছে পিছবেলাও পৰীক্ষা দিছে একেজন নিবনুৱা ল'ৰাই 21 তাৰিখেও পৰীক্ষা দিছে একেজন নিবনুৱা ল'ৰাই 11 তাৰিখেও পৰীক্ষা দিছে বহিটো বাঢ়ি গৈ থাকিব নাই গতিকে বহি হ'ল 14 লাখ কিন্তু যদি কয় যে নাম কিমান মাথা কিমান হেড কাউণ্ট কিমান 9,34,000